কি হ'ল চকুলৈকে চাই আছ যে কিবা কবি নে বাইদেউ এটা ভিডিঅ' বনাব লাগিছিলে ভিডিঅ' তহঁতৰ লগত কাম কৰি কি ভাল হ'ল হা তহঁতক ইণ্ডাষ্ট্ৰীত কোনেও চিনিয়ে নাপায় দেখোন হেৰব উপায় তহঁতে যে ট্ৰেইলাৰটো দিছিলো বুজি পাইছনে মই কি কৈছো নে মই বুজাব পৰা নাই এই কোনেও নাচালে দেখোন কিনো লাভ হ'ল এইবোৰ কৰি মেলি একোৱে লাভ বাইদেউ 14টা সিলেকশন 9টা এৱাৰ্ড মেক্কা অফ থিয়েটাৰ শিমলাৰ গেইটি থিয়েটাৰত পোৱা এই প্ৰশংসাখিনি আৰু বেষ্ট ফিল্ম এৱাৰ্ডটো আমি কিন্তু সেই এক্সপিৰিয়েঞ্চটো পাহৰা নাই আৰু বেষ্ট এক্টৰ এৱাৰ্ড এইটো কেনেকৈ পাহৰিব পাৰে হ'ব ভিউজ কিমান আহিছিল কচোন বাইদেউ ভিউজ মানে 915টাহে আহিছিলে মাত্ৰ কিয় ইমান কম হা আজিকালি দেখোন একেবাৰে ভাইৰেল হৈ যায়গৈ ইমান ভিউজ বাপৰে বাইদেউ এইবাৰ ভাইৰেল ভিডিঅ' এটা বনাম একদম সাংঘাতিক অকল অসমতে নহয় বলিউড হলিউড যিমানকেইটা উড আছে চবতে চলিব হেল্ল' বাইদেউ অহা অলপ ৰ'বাচোন দেই মণিদাই ফোন কৰিছে হাই I'm now not busy. Yes. Definitely. Where? Oh my God, so sweet. Very nice. Yes. ভাই শুটিং আমার ভিডিও কি হবে It's okay. Yes. Very nice. ইমান ভাল খবৰ এটা আহিলে জানানে মণিদাল মোলৈ ফোন কৰিছে ইমান ভাল লাগিছে জানানে যাবই লাগিব বোলে ফ্লাইটৰ টিকেট পঠিয়াই মনি কোন মনি বাইদেউ জানিবা আৰু যে শ্বাহৰুখৰ লগত মোৰ বেছ ভাল সম্পৰ্ক জানা বিৰাট ভাল সম্পৰ্ক ইমান ভাল মানে বাইদেউ ভিডিঅ'টো আমাৰ ভিডিঅ'টো ভাইৰেল যদি যায় তেতিয়াহ'লে মই কৰাত আছো নহ'লে নাই বাৰু তহঁতে যি কৰিব বিচাৰিছ মই কৰিম বাৰু বাইদেউ ট্ৰেইন ভিডিঅ' কৰিব নেকি ট্ৰেইন আৰু নহ'লে আছে কিবা এজন দায়িত্ব লোৱা ধৰা বিয়া ঘৰৰ দায়িত্ব লোৱা সেই মানুহ দায়িত্ব হে ৰাইজ আপোনালোকক কাটৰভাৱে অনুৰোধ জনাইছোঁ যে একাকী বুলি আমাৰ উদীয়মান যুৱকহঁতে এখন শ্বৰ্ট ফিল্ম এখন কৰিছে আৰু যিহেতু মোৰ দুৰ্যোগৰ সময়তে এই অভিনয়টো মই কৰিছিলোঁ আৰু মই খুব মানে ভাল পাইছোঁ পিছত মই ছবিখন অকণমান চাইছোঁ কিন্তু এতিয়া এওঁলোকে দেখুৱাব বুলি মোৰ সন্মতি লৈছে আৰু মই নিজেই এওঁলোকৰ ওচৰত কৃতাৰ্থ হৈছোঁ যে ৰাইজসকল আপোনালোকো আহক আৰু এই একাকীখন চাওক আৰু আশীৰ্বাদ জনাব বুলি আশা কৰিছোঁ আপোনালোকক যে উদীয়মান যুৱকহঁতেনো কি কৰিছে আৰু এওঁলোকক ৰাইজে হাত জোকাৰিলে নৈ বয় ধন্যবাদ মই কাটৰে আপোনালোকক অনুৰোধ কৰিলোঁ